হেল্ল' বন্ধু বান্ধৱীসকল, আজি মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি বিশ্বকৰ্মা পূজা বুলি আমি আমাৰ ঘৰত কি কৰিলোঁ এয়া চাওক। बेटी बेटी गाई दी पानी दी दिया ऊपर मेरे पानी नलाए पानी दी दिया काम करब न काम करब न এতিয়া আমি বাৰীলৈ আহি আছোঁ, কাৰণ আমাৰ বাৰীতহে ট্ৰেক্টৰখন আছে। আমাৰ গাড়ী দুখন ধুই হৈ গ'ল, কিন্তু আমাৰ ট্ৰেক্টৰখন আমি বাম খেতি কৰি থকাৰ কাৰণে আমাৰ বাৰীতে আছে ট্ৰেক্টৰখন। সেইকাৰণে আমি বাৰীতে আমাৰ বিশ্বকৰ্মা পূজা বুলি আমাৰ ট্ৰেক্টৰখন ধুইছোঁ। এয়া আমাৰ বাৰীৰ শাক পাচলিবিলাক দেখুৱাই দিয়া। আমি বাৰীতে আমাৰ ট্ৰেক্টৰখন ধুই লৈছোঁ বিশ্বকৰ্মা পূজা বুলি। এয়া আমাৰ বিশ্বকৰ্মা পূজাৰ কাৰণে আমি পায়স বনাবৰ কাৰণে এয়া চাউল আনিছোঁ। চাউল বাসমতি চাউল, এয়া চাউল তিয়াই থোৱা হৈছে পায়স বনাবৰ কাৰণে। এয়া গাখীৰ এয়া খুলি ঢালি যোগাৰ কৰা হৈছে, আৰু এয়া কিচমিচ আমাৰ তিয়াই থোৱা হৈছে, আৰু এয়া কাজু বাদাম। এনেধৰণে আৰু অলপ সময় পিছতে আমাৰ পায়স বনোৱা হ'ব। এয়া আমাৰ পায়স বনাবৰ কাৰণে এয়া চৌ ৰেডি কৰি থকা হৈছে। এয়া আমাৰ পায়স বনাই এতিয়া হৈ গ'ল, আৰু প্ৰসাদো যোগাৰ হৈ গ'ল। এয়া আমাৰ এতিয়া পূজা মানে বিশ্বকৰ্মা বুলি এয়া চাকি ধূপ লগোৱা হৈছে। এনেধৰণে চাকি ধূপ লগাই থোৱা হৈছে। এতিয়া আমি গাড়ীত পূজা সেৱা কৰিমগৈ। এতিয়া আমাৰ এয়া বিশ্বকৰ্মা পূজা বুলি মোৰ গাড়ীখনত ফুট দিছে। এইখন আমাৰ বেটেৰী গাড়ীখনটো ফুট দিয়া হৈছে।
এতিয়া আমাৰ বিশ্বকৰ্মা পূজাৰ নিয়ম শেষ হোৱাৰ পিছত আমি সৰু সৰু কণ কণ মইনাসকলক অলপ খোৱাবলৈ লৈ যাওঁ। দেখুৱাই দে আকৌ ভোকে দে আকৌ মুখ উলিয়াবি মোৰ উলিয়াবি এতিয়া পোৱালীকেইটাক লৈ অলপ ফূৰ্তি ফাৰ্তা কৰি বিশ্ব পূজা বুলি সিহঁতৰ গাড়ীত উঠাই অলপ ফুৰাই আনিলোঁ আৰু এতিয়া আমি ঘৰ পাওঁ হৈছেহি আৰু আজি এই বিশ্বকৰ্মা পূজাৰ ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগে তেতিয়া এটা লাইক কৰি দিব আৰু কমেণ্ট দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আপোনালোকে এই ছাইডত থকা বেল আইকনটো ক্লিক কৰি দিব। আজিলৈ ভিডিঅ'টো ইমানেই, ধন্যবাদ।